হেল্ল' মই ৰিমা মোৰ ইউটিউবলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি বৌহঁতৰ ঘৰত খানা খাবলৈ মাতিছে, আহিছোঁ বৌহঁতৰ ঘৰলৈ। একদম বৌহঁতৰ ঘৰটো দেখাওঁ বুলি ভাবিছোঁ, ব'লকচোন দেখাওঁ। বৰ ধুনীয়াকৈ সজাই থৈছে বৌহঁতে, আৰু লগতে খাব দিছে প্লেটত বৰ ধুনীয়াকৈ চাহ, একদম ৰকম ৰকম পিঠা। মই তোমাক বিচাৰি পোৱা নাছিলোঁ। আপোনাক খাই দিছোঁ মই। দাদা এই আমাৰ বৰ নাচি আছে একদম। নাচক ভালকে নাচক। বৰ বৰ ধুনীয়াকে নাচি আছে। এইটো কাৰণে মই পিঁয়াজ কাটি থৈছোঁ। গৰম পানী আছে আছে এয়া হয় মাৰি দিলে ভাল মিছে মাৰি দিওঁ। এনেকৈ মানে মানে এনেকৈ সেইটো খালে মানে কিবা এটা দিলে ভাল লাগে আৰু আপুনি কিন্তু মানে মোক দিগদাৰ পাব চাগে, কাৰণ এই লাইটটো যে এইখিনি পোহৰ পাব নাই। হ'ব ন তেল আছে অকণমান তেল দি দিওঁ। অঁ তেল মিঠাতেল দিব নে দিলে আমি পঞ্জলি দিলে খাওঁ। চিতল মাছ। আৰু এইটো কি মাছ বৌ তলতো? থেকেৰা। কিবা এটা কৈ দিয়ক, এতিয়া ভাত খাই থাকোঁতে আৰু কিবা এটা কৈ দিব লাগে। কেনেকুৱা আছে, ঠিকে আছেনে চব? সুন্দৰ হৈছে মনীষ। ধুনীয়া হৈছে। তুমি মোবাইলটো লোৱা হা, এটা বস্তু দেখাই দিবা হা। কি বস্তু? উৰুকাৰ ভোজ ন হাঁহে মাহে হাঁহে মাহে। এইটো বৌহঁতৰ আৰু এটা ৰুম, ইমান ধুনীয়াকৈ সজাই থৈছে। আইঅ আনফালে বিহুৰ ৰামদিয়াৰ দৈ, অঁ সৰভোগৰ ক্ৰীম। কোনটো ক্ৰীম কোনটো দৈ? এতিয়া ইয়াত দৈ আছে, ক্ৰীমখিনি যে মানে পানীয়া হৈ যাব, সেইকাৰণে ক্ৰীমখিনি ফ্ৰিজত থোৱা আছে। এইখিনি সৰভোগৰ দৈ আৰু এয়া তিল পিঠা। বাচাও কাৰ কাৰ লোভ লাগিছে বাৰু? তিল পিঠা, আনফালে বৰ পিঠা। সেয়া কাৰ কাৰ লোভ লাগিছে একদম। আহি যাব দেই বৌহঁতৰ ঘৰলৈ খাবৰ কাৰণে।
আকৌ একালে ধুনীয়া একালে ভাবি বনাম খানি কৰি থৈ দিছোঁ অঁ এতিয়া বিহু বুলি কিবা এটা ক'বনে চবকে বিহু বুলি কি কওঁ সকলোৰে কাৰণে বিহু নতুন বছৰ শুভেচ্ছা থাকিল ভোগালী বিহু শুভেচ্ছা থাকিল সকলোকে